Awesome. Hey guys, it's me Hasan. Welcome back to my YouTube channel Hasify. তো গাইস আজি আমি গৈ আছো মানে গুটে পৃথিৱীখনত এতিয়ালৈকে মানে পুৰা চৰ্চিত একদম বয়কট পাঠানৰ মানে যেটো ড্ৰ চলি আছে সেই সিনেমাখন চাবলৈ আজি বয়কটৰ নাম একদম ওপৰত উঠাই দিম মানে আমি পাঠান চাবলৈ গৈ আছো মানে আমি এতিয়া হলত গৈ ফালি দিম একৰ পাঠান এক্সিডেন্ট না সাইকেল দি গৈ আছে নেকি পাঠান চাবলৈ ও মজা লাইক গাইস বহুত চৰ্চিত সিনেমাখন চাবলৈ আমি আহিলা আৰু গাইস মানুহৰ ইমান ডো আপোনালোক কি কম কেনেকৈ এক্সিডেন্ট আছে মহিৰ বাবে বহুত এক্সিডেন্ট হৈ আছে পাঠানৰ কাৰণে কেনেকৈ এক্সিডেন্ট এ জাকাস আজি পুৰা চাম ও পাঠান জিন্দাবাদ কইব দাদা আপোনাৰ কেনেকৈ এক্সিডেন্ট আজি বঢ়িয়া আৰু তাত সবাই ইমান কেটা মানুহ আৰু টিকেট কাটি আছে পাঠান জিন্দাবাদ বয়কট পাঠান জিন্দাবাদ মানে পুৰা পাঠান আৰু ক্ৰছ কৰিব না ব্ৰ আজিৰ ভিতৰ 1000 কোটি টকা ক্ৰছ কৰিব পাঠান 1000 ওয়ার্ল্ড ওয়াইড কোটি ক্রস করিব পাঠানে yes guys পাঠান জিন্দাবাদ মারিলো 1 উইকের ভিতর তো প্রায় 1000 কোটি কমপ্লিট করিব আর টিকেট পালা না নাই না ইতিয়া খুলিব যদি নপা কেন মনটো ভাল লাগে না বেয়া না খুলিব মানে টিকেট পাবো মানে বড়িয়া পাঠান জিন্দাবাদ পাঠান কি জিন্দাবাদ না পাঠান জিন্দাবাদ আই এম সো এক্সাইটেড ইয়া ওই ব্রো ভিতর ঘুমাই গৈ আছে অকলে পাঠান কি পাঠান হিট হ'ব না নাই পাঠান একদম জামিয়া নকব আৰু পাঠান হিট হ'ব এবছৰ আগৰ পৰা হিট হৈ আছে এবছৰ যেতিয়া পৰা ৰিলিজ হৈছে হয় কিমান ইমান বয়কট হেৰিত আছে আৰু জুষ্টটো কেনেকুৱা আৰু বয়কট মানে কি জুনে বেয়া পায় পাব আৰু জুনে ভাল পায় পাম আৰু ভাল পাও কাৰণে আহিছো পাঠান চাব একজেক্টলি গাইছ আৰু ইয়াতো পুৰা মানে কেনেকুৱা বহুত ভাল লাগিছে মানে চালা নেকি মানে কেনেকুৱা এক্সাইটেড মজা আরে চাইছা না নাই এতিয়া তো খালি ট্ৰেইলাৰই চালো একজেক্টলি মানে শাহৰুখ আগতে সেইটো আমাৰ ৰাখে মানে যাতে সেই জোজটো ৰখাই দিয়ে আৰু দাদা আপুনি পাঠান চালে নাই মানে চাবনো নাই চাম আমিহে বনাইছো আপুনি বনাইলে মানে কুছ ভি তো গাইছ এতিয়া ভিতৰত আৰু গৈ আছে আৰু পুৰা মানে জুইছ আৰু নগা পুৰা ফালি দিয়া হৈ আছে তো গাইস মানুহৰ ভিৰ চাওক মানে পাঠানটো মানে গাইস হসাকে মানে ইমান এটা ব্লকবাস্টাৰ হিট হ'ব মানে এটা আপোনালোক কি কম কেনেকুৱা মানে একদম ফালি মানে ফিল্মটোলৈ যিমান বিতৰ্ক হ'ব ইমানে ফিল্মৰ বুকিং বাঢ়িব ইয়েস জুই পাঠান ইমান ক্ৰেজ হলৰ মালিকে ধৰো মামা কি ব্ৰ কেনেকুৱা এক্সাইটেড পাঠানৰ বাবে কেনেকুৱা হিট হ'ব তো গাইস ভিতৰ ইমান এন্টাৰ হৈ আছে আৰু বাকি ফাইনালি ইস মুভিখন ষ্টাৰ্ট হ'ল আৰু গাইছ মানে আপোনালোকক কি ক'ম মানে দৰ্শকসকল এনেকুৱা ক্ৰেছ মানে মই মানে নহয় গাইছ এই হলত আজিলৈকে যিমানবোৰ গৈছে মানে আজিলৈকে কোনো মানুহে জীৱনত এনেকুৱা ক্ৰেছ দেখা নাই মানে মুভি এটা চাবলৈ গৈ হলত মানে এনেকুৱা পাঠানে মানে এইটো ৰেকৰ্ড কৰি দিলে মানে যোনজনে আজি গৈ হলত চিনেমা দেখিছে মানে সিহঁতসকলে কেৱল গম পায় মানে আপোনালোক কি ক'ম আৰু A few minutes later. So guys, first show to mane goal ho guys mane first show khatam hol mane jetu intervention ailo aru guys ki ko mane movie to mane amaka mosai dila jibur scene hoy to sob Hollywood type mane ekdom movie mane ki ko asho ekdom mane khali dia movie banaise yaar eta ekon next show chole ase aru start hola mane etu dekhai ekon review diye sob logo to guys hol garam hoy gol pixel mane start off hoy bise mane ki ko cinema chole ase kintu pixel nai ও গাইস মানে প্রজেক্টর মানে বিজুতি কিবার পারবে মানে কি গোটার পাবে মানে মানে আমার মানে লাইটটো গুছি গৈছিল মানে এনে পিক্সেল আহা নাই মানে সব চলি আছে মানে সাউন্ডও নাই আছে বাট একো দেখা নাই মানে প্রজেক্টর মানে এনেকো হাই উঠিছে মানে আর পুরা মানে গরম হৈ গৈছিল হল প্লিজ ভাইজানো এনে মানে কি কম মানে আল্টিমেট আৰু ও গাইস মোটো হেওন মানে একেবাৰে পাবলিক রিভিউ মানে এনেকুৱা হিট সিনেমা হৈছে মানে কি কম আপোনালোকে চালে গম পাব যে পাবলিক রিভিউ কেনে লও আৰু একদম মই দিয়া রিভিউ লম আপোনালোকৰ বাবে গাইস মানে রিভিউটো লম মানে এনেকুৱা পাগলে বনাই দিছে মোটো আৰু বেলেগে কোনো পাঠান মানে আৰু মানে একদম বেস্ট জিনিস আমাৰ লাইফত দিটো আৰু পাঠান বুলি একজেক্টলি যেনেকৈ পাব লাগিছিল ঠিক তেনেকৈ যেটো আপোনালোকে আশা কৰিছিলে পাম বুলি হেটোৱে পাব ৰেটিং 10 পৰা 11 দিছো 11 দিছো বয়কট এটাই কথা কও বয়কট করলে বেশি করি আর বেশি গ্রোথ হচ্ছে মানে বেশি সাকসেস হচ্ছে পাঠানো হিট প্রমোশন হচ্ছে কেনেকুৱা মজা ভাই মজা কিমান দিব রেটিং কিমান দিব কিমান 100 এর 100 এর পৰা 100 ওয়াও কেনেকুৱা একদম কি রেটিং কিমান দিব রেটিং কিমান দিব রেটিং কিমান দিব 100 to 100
কোৱা কেনেকুৱা ৰেটিং কিমান দিব ৰেটিং কিমান দিব জুই জুই কেনেকুৱা কেনেকুৱা ৰেটিং কিমান দিব ৰেটিং কিমান দিব 10 out of 9 ৰেটিং কিমান কিমান কৰিব ইনকাম কৰিব কমসে কম 5 লাখ 5,000 কারণ 5,000 করো মুভি কে একেবারে ফাটাই দিছে ওইবার একেবারে ওইটার উপরে রেটিং কিমান দিব একেবারে 100% 100% দিছে এখৰ উপরে দিছে ও এফালে দাদা ৰেটিং কিমান দিব কিমান কিমান দিছে बढ़िया सुपर তো গাইস মানে সবে মানে কোনো রেটিং কমত দিয়া নাই কোনি না হইলো এনে কৈ আছে জুস ফসাকে ফাটাউটি হৈছে আৰু কেনেকুৱা কেনেকুৱা बहुत दुनिया ৰেটিংটো দিয়া बहुत दुनिया ভাল লাগিছে ভাল লাগিছে ৰেটিং কিমান দিব কিমান দিব বহুত ভাল লাগিছে কিমান দিব 8 দিছে আমাৰো কেনে কৈছে গাইস बॉयकॉट गैंग সুপার হিট সুপাৰ হিট কিমান দিব 100% কিমান কেনে কৈছে মানে মই জীৱনত হল দেখা নাই মানে জুই মানে কেনেকুৱা কেনেকুৱা পাইছে কিমান দিব ৰেটিং কিমান দিব কম কিয় পোৱা নাই মানে মানে বিয়া হলেহে কম পাব তই কেনেকুৱা একদম ধুনীয়া লাগিছে 10 মুভিটো কি ভাল লাগিছে ভাল লাগিছে সব ভাল লাগিছে সব ভাল লাগিছে দীপিকা পাডুকোন এফালে 10 মুভিটোৰ সবতকৈ বেছি তোমাৰ তাত কি ভাল লাগিছে মুভিটোৰ শাহৰুখ খানক ভাল লাগিছে আৰু কি ভাল লাগিব আৰু ছোৱালীক ভাল লগা নাই ফাটাই দিছে একত্ৰিশ ভাল দীপিকা আৰু শাহৰুখ খানৰ কেমিষ্ট্ৰি একদম ফাটাফাটি হৈছে আৰু কেমিষ্ট্ৰি আল্টিমেট কেমিষ্ট্ৰি একদম আল্টিমেট 10 পৰা 10 দাদা আপুনি ৰেটিং কিমান দিব এ মই 10 পৰা 10 দিছো একেবাৰে মানে কি কম আৰু কেনেকুৱা অলপ ৰেটিংটো দি যাওক ভাল লাগিছে মানে কি কোনটো বেছি ভাল লাগিছে মানে মুভিটোক লৈ এই সুমান খান ওলাইছে যে সেইটো অ সেই আপুনি চলমান খানৰ ফেন মানে একচুৱেলি মই ভাইজানৰ ফেন কিন্তু এছাৰকে হিলাই দিছে আৰু ৰেটিং কিমান দিব ৰেটিং 5 ৰেটিং 10/10 আৰু খান চাবলৈ চব আহিবা আৰু বয়কট গেঙৰ বিষয়ে কি ক'ব বয়কট গেং এইটো বয়কট গেং যে পানী খাই যাওঁ পানী আহিলে পেলাই ঘামত এই ঠাণ্ডাত আহিলে পেলাই গৰম হৈ যাব ৰেটিং কিমান দিব ভিতৰত 10 আৰু আপুনি যিমান এক্সাইটেড আছিল তাতকৈ অভাৰ আৰু বলিউডত গাইজ ফাৰ্ষ্টৰ বাৰৰ কাৰণে মানে এনেকুৱা ক্ৰেছ বা যিটো হুলস্থুলৰ এটা পৰিৱেশ আৰু ইমান মানুহ মানে এনেকুৱা মানুহ চিনেমা হলত এনেকুৱা ৰেকৰ্ড চাগে পোৱা নাই এনেকুৱা মানুহৰ ক্ৰেছ যিটো এছআৰকে পাঠানে দেখাই দিছে তো আপোনালোকে উপভোগ কৰক বহুত মজা পাব আৰু মানুহৰ ইমান ভিৰ মানে আপুনি মুভি হলত আহিলে গম পাব এই ফিল্ডটো ল'ব পাৰিব তো আপোনালোকে মুভিটো চাব আৰু এইটোৱে আছিল আজি এই ৰিভিউটো আপোনালোকে ৰিভিউটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু থেংকছ ফৰ ৱাচিং বাই বাই